Hello everyone, welcome to my YouTube channel. আজি মই মোৰ মুখখন নেদেখুৱাকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰুহিয়ে বাহিৰত এনেদৰে খেলি আছে, তাইৰ ওচৰতে মই ৰ'দ লৈ বহি আছোঁ। এইফালে মা যাবলৈ ওলাইছে স্কুললৈ। দুইখনতে পাই দিছে দে। লক আছে, গেট লক আছে ন? এতিয়া আমি যাবলৈ ওলাইছোঁ অকণমান বজাৰলৈ বুলি। মোৰ কাপোৰ চিলাবলৈ আছে আৰু মাৰো কাপোৰ চিলাবলৈ আছে আৰু কিবা কিবি বজাৰো কৰিবলগীয়া আছে, সেইবাবে যাবলৈ ওলাইছোঁ। আৰু এতিয়া প্ৰায় 1:30-2টামান বাজিলেই চাগে। আহি পাওঁতে কিমান দেৰি হয় নাজানো আৰু। মা যাব, ভাইটি, ৰুহি, মই। এতিয়া মই অকণমান গাড়ীতে বহি আছোঁ। মা বেলেগ এখন দোকানলৈ গৈছে, ৰুহি অকণমান আমনি কৰিলে, সেইবাবে মই গাড়ীলৈ গুচি আহিলোঁ। অকণমান দেৰি বহি লওঁ। এখন দোকানতে 2 ঘণ্টামান টাইম হ'ল। কাপোৰ কানি চাওঁতে যথেষ্ট টাইম। হেল্ল' এভৰিৱান, আজি হৈছে ছানডে'। কালি বজাৰৰ পৰা অহাৰ পিছত ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, বহুত লেট হ'ল অহা। আৰু তাৰপিছত আৰু আহি কি হয় জানেই, বজাৰ কৰি অহাৰ পিছত ভাগৰ জুগৰ লাগে, ভাত পানী বনাই মেলি খাবলৈ থাকে, তো ভিডিঅ'টো আৰু কৰা নহ'ল। তাৰপিছতে এতিয়া আজিৰ দিনটোনো কি কৰোঁ তাকে ভাবিছোঁ। আজি যিহেতু ছানডে', ঘৰ চফা কৰা মানুহ আহিছে, কাম লাগি আছে, বিহু কাপোৰ চাপোৰবিলাক ৰ'দত দিছে, কিবা কিবি কামত লাগি আছে। মই ৰাতিপুৱা চাহ তাহ খালোঁ, ৰুহিক খুৱাই বুৱাই আজৰি কৰিলোঁ। তাই এতিয়া খেলি আছে, মই খাবলৈ লৈছোঁ এয়া চুজি। আজি ৰাতিপুৱা ব্ৰেকফাষ্টত চুজি বনাইছিলে, মই খাইছোঁ চুজি। তাৰপিছতে কি কৰোঁ আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। এতিয়া যাওঁ বাৰীলৈ। বাৰীত কিবা কিবি পাচলি লাগি আছে, ছিঙোগে। পাচলি মানে এতিয়া চাগে ফ্ৰেঞ্চবিনহে ছিঙিম। মই এতিয়া গা ধুই কাপোৰ মেলিব যাওঁতে দেখি আহিছিলোঁ। সেইটো খৰাহি এটা লৈ লৈছোঁ, ব'লক আপোনালোককো দেখাওঁ দেউতাৰ বাৰীখন। এইকেইটা টায়াৰ এনেদৰে কালাৰ কৰি থোৱা আছে, ফুল দিবলৈ হোৱাই নাই। এইবোৰ হাঁহৰ বাবে এনেদৰে সৰু সৰুকৈ জপনা মাৰি দিছে। লাই শাক, মিঠা পুলি, এইখিনি হৈছে ফ্ৰেঞ্চবিন। ৰ'দত যে কেমেৰাটো একোৱেই দেখা নাই। খৰাহি ভৰ্তি হৈ গ'ল। এয়া বেঙেনা কলি, এই টিকিলা হৈছে, পোক লাগিলে পাতবোৰ, ওপৰত এইবোৰ ফুলিছে। এজোপা বেঙেনা আৰু সেইজোপা, এই 3জোপা নেকি, আৰু 2জোপা, 5জোপা। ফ্ৰেঞ্চবিনো বেছি নাই, 12জোপা মানতে বহুতখিনি লাগিছে ন। এইটো জাতিলাও বুঢ়া কৰিছে নেকি, এইটো মানে কি সচলে ৰখা। এতিয়া মই আছোঁ কিটচেনত, বনাই আছোঁ এইফালে লোকেল চিকেন ভৰাই আছে, আৰু ভাত বনাম আমালৈ, লগতে মা দেউতালৈ বনাম ৰুটি। মা দেউতাই ভাত নাখায়। লোকেল চিকেনৰ ৰেচিপিটো শ্বেয়াৰ নকৰোঁ আৰু, কাৰণ চবেই জানেই আৰু একেবাৰে চিম্পুলকৈ বনাইছোঁ, সেইবাবে আজি ৰেচিপি শ্বেয়াৰ নকৰোঁ। আৰু
কি কৰোঁ দেখাই আছোঁ। এতিয়া খাই বৈ আজৰি হ'লোঁ। বিচনাত গোটেই ইফালে সিফালে গোটেইখন কাপোৰে হৈ আছে। কালি অনা বস্তুবিলাক চোৱা নহ'লে, সেইটো কাৰণে এতিয়া খুলি মেলি চাইছিলোঁ সেইখিনি আৰু তাৰপৰা এইখিনি সামৰি মেলি এতিয়া শুম। ৰুহি মাহঁতৰ ৰুমতে আছে, তাই এতিয়ালৈকে ৰুমলৈ অহাই নাই। মই এইখিনি সামৰি লওঁ, তাৰপৰাহে তাইক আনিমগৈ। কালি একচুৱেলি মাৰ বজাৰ কৰিবলৈ গৈছিলোঁ, লগতে বিহুৰ এটা বজাৰ, আৰু উল্টাই গৈ পেলাই মোৰহে বজাৰ বহুত বেছি হ'লগৈ। মই নিজে বাৰু একো লোৱা নাই, সকলোবিলাক মায়ে দিলে বাৰু। কি কিনো দিলে সেয়া আপোনালোককো দেখাওঁ, চাওক এবাৰ। এযোৰ টচ মুগাৰ কাপোৰ। একচুৱেলি মোৰ ব্লেক কালাৰত নাছিলে, ৰেডত এযোৰ আছে বাৰু, কিন্তু ব্লেক কালাৰত মোৰ নাছিলে। বহুত দিনৰ পৰা ভাবি আছিলোঁ ল'ম বুলি। মায়ে কাপোৰ ল'বলৈ যোৱা দেখি মোৰ এযোৰ কাপোৰ অলপ ভাল লাগিলে। মায়ে ক'লে ভাল লাগিছে যদি লৈ লওঁ। তাৰপৰা সেয়াই মায়ে এযোৰ মোক কিনি দিলে। তাৰপিছতে গৈছিলোঁ ৰুহিৰ বাবে কাপোৰ কিনিবলৈ, তাতো মই কিবা এটা ল'লোঁ। এয়া দেখাইছোঁ, মই ল'লোঁ এইটো হোৱাইট কালাৰ এটা প্লেইন চুৱেটাৰ। মোৰ হোৱাইট কালাৰৰ চুৱেটাৰ নাছিলে, সেইবাবে এইটো ল'লোঁ মই। প্লেইন চুৱেটাৰ, বিশেষ একো নাই। হোৱাইট আছিলে মানে বেয়া হৈ গ'ল আৰু দুবছৰমান পিন্ধিলে যিহেতু বেয়া হয়েই হোৱাইট কালাৰটো, সেইবাবে এইটো হোৱাইট কালাৰ এটা চুৱেটাৰ ল'লোঁ। নেক্সট এযোৰ ৰুহিৰ বাবে কাপোৰ মায়ে দিলে। মই ইমান হেভি ৰেঞ্জৰ কাপোৰ ল'ব মন নাছিলে মোৰ, তথাপিতো মায়ে ক'লে এযোৰ লৈ ল'বলৈ, সেইবাবে মায়ে পচন্দ কৰি দিলে। এযোৰ ল'লোঁ, এইটো টপ। ইয়াৰ লগতে এইটো হৈ গ'ল স্কাৰ্টটো, এইটো স্কাৰ্ট, এইটো টপ, আৰু ইয়াৰ লগত আছে এইডাল। তো এযোৰ হৈ গ'ল ৰুহিৰ কাপোৰ, আৰু এইকেইটা হৈ গ'ল আমি কালি অনা কাপোৰ। আৰু আমি গম নাপাওঁ, ৰুহিৰ মোমায়েকেও এযোৰ আনি দিলে ৰুহিক, এযোৰ ট্ৰেক শ্বুট টাইপত। ইয়াৰ লগত এইটো পেণ্ট, এইটো প্লেইন ব্লু কালাৰ নে ব্লেক কালাৰ, ব্লু কালাৰ এটা পেণ্ট, আৰু এইটো চুৱেট চাৰ্ট টাইপত, অকণমান উইণ্টাৰত পিন্ধিব পৰা এনেকুৱা কাপোৰ ৰুহি ধেৰ আছে। মই সেইবাবে নলওঁ বুলি ভাবিছিলোঁ, কিন্তু সি এইটোৱে লৈ আনিলে, ভালে লাগিছে বাৰু। তো সেয়াই বাছ, ইমানেই আছিলে। ইমানে মানে কি, ৰুহিৰ হৈ গ'ল এই দুযোৰ, ৰুহিৰ হৈ গ'ল এইযোৰ, আৰু এইযোৰ মোৰ বহুত ধুনীয়া লাগিছে কাপোৰযোৰ, আৰু পাৰ্টি ৱেৰ টাইপ। মোৰ সেইটো চুৱেটাৰ হৈ গ'ল। আৰু এইটো ব্লাউজৰ মই কাপোৰযোৰ দি থৈ আহিলোঁ চিলাবলৈ, কিন্তু তাত মই ব্লাউজ চিলাব নিদিলোঁ, কাৰণ সেইখনত ব্লাউজবোৰ ভাল নিচিলাই, আৰু যিখনত চিলাই সেইখনত চিলাবলৈ দিওঁ মানে বন্ধই কৰিলেগৈ। তো এইযোৰ কাপোৰ আৰু এইযোৰ চিলাব দিব লাগিব। এয়া ঢেৰ হৈ গ'ল মানে এইবাৰ মোৰ কাপোৰ দুযোৰ হৈ গ'ল, ৰুহিৰ দুযোৰ হৈ গ'ল, মোৰ চুৱেটাৰ এটা হৈ গ'ল, মানে এইবাৰ ঢেৰ। মই যাবলৈ ওলাইছোঁ ঘৰলৈ, ইভিনিং টাইমেই হ'লগৈ। বস্তু এটা নিবলৈ পাছফালে আহিছোঁ। কি বস্তু দেখাম ৰ'ব। এয়া ইয়াতে আছে নৰসিংহ পুলি আৰু এটা কি পুলি, এইটো দুপৰ টেঙা। তো এইকেইটা লৈ যাম তাত ৰুবলৈ। তাত একচুৱেলি নাই এইকেইটা। এতিয়া যাবলৈ ওলাই মেলি ৰেডি হ'লোঁ। এইমাত্ৰ পাৰ্চেল এটা আহি পালেহি। এইটো এটা ৰুহিৰ বাবে গিফ্ট। এইবাৰ ৰুহিৰ গিফ্ট ধেৰ হৈ গ'ল, ৰুহিৰো 3যোৰ হৈ গ'ল। বিহু বুলি মানে ককা আইতাক মোমায়ে সকলোৰে পৰা পালে। এইটো এটা জেকেট অনলাইনত দিছিলে, দেউতাই দিছে, কিন্তু অৰ্ডাৰটো মায়ে দি দিছিলে বাৰু। তো আহি গ'ল এইটো এটা। তো এইবাৰ মানে অকল কাপোৰ নিবলৈ অহা নিচিনাই হ'ল ঘৰলৈ ৰুহি আৰু মই। তো এতিয়া আমি যাবলৈ ওলালোঁ, গৈ থাকোঁ। এতিয়া মই আহি ডিমৌ ঘৰ পালোহি। এইটো ব্লগত মই ছেটাৰডে, ছানডে, মানডে 3 দিন লগাই এটা ভিডিঅ' কমপ্লিট কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চালে যেতিয়া প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই। লগতে ইয়াতে মই মোৰ ফটোখন দেখিছেনে, তাতে মই ছাবস্ক্ৰাইব বাটনটো দি দিছোঁ। আপোনালোকে তাতে টাচ কৰি মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন এটা ভিডিঅ' লৈ খুব সোনকালে আহি আছোঁ। তেতিয়ালৈকে বাই বাই।